ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ বা আপোনাৰ জন্মৰ লগে লগে সকলোৰে লগত ছাঁটোৰ দৰে শূন্যৰ আগত সীমাৰেখাৰ পাছত আদিৰ পৰা অন্তলৈকে মাথো মোকেই পাব। মই সকলোৰে কাৰণে ফ্ৰী হয়। সকলোৱে মোক নিজ ইচ্ছামতে খৰচ কৰিব পাৰে, সকলোৱে মোক নিজ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে, কিন্তু কোনেও নিজৰ সেই কাঠৰ বাকচটোত মোক তলা লগাই ৰাখিব নোৱাৰে। এক বছৰৰ মূল্য আমাৰ জীৱনত কিমান হয় সেইজন ষ্টুডেণ্টে আপোনাক ভালকৈ ক'ব পাৰিব, যিজনে ৰাতি দিন একাকাৰ কৰি পঢ়াৰ পিছতো নিজৰ নামটো ফাইনেল লিষ্টত দেখা নাপালে। তেওঁক বুজাব পাৰিব এক বছৰৰ মূল্য কিমান। এক মাহৰ মূল্য সেইজন মাতৃক সোধক, যিজন মাতৃয়ে নিজৰ গৰ্ভত 9 মাহ সন্তান ৰখাৰ পিছত জন্মৰ 1 মাহৰ আগে নিজৰ সন্তানক হেৰুৱাইছে। এক সপ্তাহৰ মূল্য সেই কণমানি বাবু মাইনাহঁতে দিব পাৰিব, যিয়ে নেকি অধীৰ আগ্ৰহেৰে দেউতাকৰ কাৰণে ৰৈ থাকে। দেওবাৰ আহিব, দেউতাকৰ লগত ফুৰিব যাব, পাৰ্কত ঘূৰিব যাব। আমাৰ জীৱনত এদিনৰ মূল্য কিমান হয় সেইজন মজদুৰ ভাই বন্ধুক সোধক, যিজনে ঠেলা চলায়, যিজনে ৰিক্সা চলায়। দিনৰ দিনটো কাম কৰাৰ পিছত যেতিয়া কামৰ মূল্য নাপায়, ৰাতি সাজৰ কাৰণে চিন্তা কৰিব লাগে, তেওঁ আপোনাক বুজাব পাৰিব এদিনৰ মূল্য কিমান হয়। এক ঘণ্টাৰ মূল্য সেইজন প্ৰেমিক বা প্ৰেমিকাই দিব পাৰিব, যিয়ে নেকি ঘণ্টা ৱেইট কৰে আৰু প্ৰতিটো ঘণ্টাই তেওঁলোকৰ কাৰণে 1 বছৰ যেন লাগে। এক মিনিটৰ মূল্য সেইজনে দিব পাৰিব, যিজনে 1 মিনিটৰ কাৰণে নিজৰ সেই যাবলগীয়া ট্ৰেইনখন হেৰুৱালে। 1 ছেকেণ্ডৰ মূল্য সেইজন ব্যক্তিয়ে দিব পাৰিব ভালকৈ, যিয়ে নেকি 1 ছেকেণ্ডৰ কাৰণে নিজৰ মৃত্যুৰ মুখৰ পৰা বাচি আহিছে। 1 মিলি ছেকেণ্ডৰ মূল্য সেইজন এথালিটে দিব পাৰিব, যিজনে 1 মিলি ছেকেণ্ডৰ কাৰণে নিজৰ নামটো 2য় স্থানতহে আনিব পাৰিলে। সময় সকলোৰে বাবে সমান হয়। এই সময়ৰে সৎ ব্যৱহাৰ কৰি আব্দুল কালামৰ জন্ম হৈছিল, চাইনা নেহৱালৰ জন্ম হৈছে, হিমা দাসৰ জন্ম হৈছে, তেন্তে আপুনি মই কিয় পিছ পৰি থাকিম? ঘড়ীটোৱে কয় শুনা, টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। হয় বন্ধুসকল, এই সময় উৰি গ'লে আপুনি এই সময়ক আৰু ধৰি ৰাখিব নোৱাৰে। সেয়ে আপুনি হাতত পোৱা সময়খিনি কালিলৈৰ কাৰণে নথৈ আজিয়েই কামত লগাওক। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱাৰ লগতে সেইসকল ষ্টুডেণ্টক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিসকলে এতিয়াও সময়ৰ মূল্য বুজিবলৈ বহুতেই বাকী আছে। বন্ধুসকল, আগৰবাৰৰ দৰে এইবাৰো আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে আজাৰ। আজাৰ হৈছে পীড়া, কোনো বেমাৰৰ পৰা উৎপন্ন হোৱা বিষ। এনেকুৱা আৰু ভিডিঅ'ৰ কাৰণে মোৰ এই চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি